হেল্ল' বন্ধুসকল, মই এণ্টনি তপ্ন আৰু আজি এটা বিশেষ প্লেনিং কৰি গৈ আছোঁ আমি অসমৰ একমাত্ৰ চিৰিয়াখানালৈ। চিৰিয়াখানা যাওঁতে আমি দেখা পালোঁ অসমৰ ৰঙালী বিহুৰ এক বিশেষ শোভাযাত্ৰা। এই শোভাযাত্ৰাকো আমি কেমেৰা দি ৰেকৰ্ড কৰি থলোঁ। বন্ধুসকল চাব পাৰিছে, আমি পাই গৈছোঁ চিৰিয়াখানালৈ। আৰু চিৰিয়াখানা পোৱাৰ লগে লগে আমি দেখা পালোঁ ইয়াতে টিকেট কাউণ্টাৰৰ কাৰণে বহুতে লাইন লাগি আছে। এই লাইন লগাতে ময়ো এজনক পঠাই দিলোঁ, যা ভাই টিকেটটো কাটি লওঁ। আৰু ময়ো চাইছোঁ আৰু আপোনালোকে চাব পাৰিছে কিমান ভিৰ হৈ আছে। আৰু টিকেট কটাৰ পাছতে আমি এনেকৈ সোমাই গৈছোঁ ভিতৰলৈ। আৰু আমি যোৱাৰ পাছত কি চালোঁ আৰু কি চাব পালোঁ আপোনালোকক দেখাই আছোঁ, বলক আগলৈ। সোমোৱাৰ লগে লগে দেখা পালোঁ এইদৰে আমি কেটেলা পহু যিটো কণ্টকৰাম শুই আছে, আৰাম কৰি আছে। তাৰ ছাইডত আছে আমাৰ এইফালে খাব পাৰিছে কাছ। আৰু ইয়াতে আমি চাব পালোঁ বিভিন্ন ধৰণৰ চৰাই চিৰিকটিক বন্দী কৰি থোৱা হৈছে। আৰু ইয়াত আছে আমাৰ লাভ বাৰ্ডকো বন্দী কৰি থোৱা হৈছে। অলপ আগবাঢ়ি অহা পাছতে আমি দেখা পালোঁ ধনেশ চোৱাৰ পাছত আমি চালোঁ ইগলটো যে এনেকুৱা এলেহুৱা শুই আছে। মালৰো মাল জহামাল, চাব পাৰিছে জহামাল কেনেকৈ জঁপিয়াই আছে, নামো লিখা আছে জহামাল বুলি। এই জহামালৰ পাছত আমি চাব পালোঁ বিভিন্ন ধৰণৰ হৰিণা। আৰু এই হৰিণাবোৰ যেনেকৈ চৰি আছে চাব পাৰিছে, মৃগ পহু চৰে। অলপ আগতে দেখা পালোঁ বিভিন্ন ডাঙৰ ধৰণৰ একদম বগলী, এনে কি হয় চাব পাৰিছোন, চাওকচোন মানুহৰ সমান দৰে একদম বগলী, ইমান ওখ, ইমান ডাঙৰ, বিশাল বাবাৰে বাবা। তাৰ পাছতে আমি ছাইডত চাব পাৰিছোঁ, যেনেকৈ চাব পাৰিছে এইফালে ছাইডত চাব একদম ময়ূৰ চৰাই এটা। ময়ূৰ চৰাইটোও দেখা পালোঁ, কিন্তু বহুত দূৰৰ পৰা দেখা পালোঁ, যিয়ে নহওক চালোঁ আৰু ওচৰৰ পৰাই। তাৰপিছত আমি বাঘ চাবলৈ একদম ওপৰলৈ উঠি গৈছোঁ, একদম ঘাপ ঘূপ উঠি গৈয়ে আছোঁ। আৰু ইয়াতে চাব পাৰিছোঁ জন্তুক জোকাই ল'লে বেয়া পৰিস্থিতি হ'ব পাৰে। আৰু ইয়াতে চাব পাৰিছে একদম খাতাৰনাক, একদম লাইন চাই আছে। কি চাই আছে বাৰু? ব্লেক পেন্থাৰ মানে ঘোং নেকি? ৱাহ, অজীৱ নাম দেখোন। কিন্তু ইয়াতে ব্লেক পেন্থাৰ নাই, ব্লেক পেন্থাৰ ক'ত আছে নাজানো। কিন্তু ইয়াতে আমি চাব পালোঁ নাহৰ ফুটুকী বাঘ। চাওক বাঘ, কিন্তু বাঘক এনেকুৱা পিঞ্জৰাত থৈছে, নক'ব আৰু। বাঘ চোৱাৰ পাছতে আমি চালোঁ ভালুক। এই ভালুকটো চোৱাৰ কিন্তু মোৰ বহুত হেঁপাহ আছিলে, কিন্তু আজি চাইছোঁ কিন্তু দেই। এইটো চাব পাৰিছে ভালুক। ভালুক। এয়া চাব পাৰিছে হৰিণা। এই হৰিণাও নহয়, বিৰাট ডাঙৰ হৰিণা, এইকেইটা একদম খাতাৰনাক ডাঙৰ হৰিণা। ইয়াতে হৰিণা কিন্তু আছে, ডিজাইনৰ হৰিণা আছে ইয়াত। অলপ আগফালে আহি আমি একদম জুমি চাবলৈ চেষ্টা কৰি আছিলোঁ। এইফালে একদম বিশাল গঁড় এটা, কিন্তু ওলোৱা নাছিলে, কিন্তু লাহেকৈ ওলাই আহিছে। চাব পাৰিছে খাতাৰনাক এশিঙীয়া গঁড়, অসমৰ গৌৰৱ। চাব আহিলোঁ ঘঁৰিয়াল, কিন্তু ঘঁৰিয়ালটো একদম আকৌ লুকুৱাই আছে। এই চাব পাৰিছে মাছ খাই আছে, ছাপাক চুপুক। এয়া চাব পাৰিছে। এইটো আকৌ কি চাওকচোন। এইটো ঘঁৰিয়ালেই, হয়। কিন্তু ঘঁৰিয়ালৰ ওপৰত ঘাঁহ গজি গৈছে যে, ৱাহ, গজিব পাৰে কি ঠিক। জিন্দা আছে কিন্তু দেই। দেখিলোঁ ইয়াতে আৰু ইমান হাঁহ আৰু বগলী, বৰ কালাৰফুল কিন্তু দেই, মজা লাগিছে। আৰু একেবাৰে লাষ্টত আমি চালোঁ জিৰাফ। চাব পাৰিছে কি ডাঙৰ জন্তু। ইয়াত চোৱা আমি চবতকৈ ওখ প্ৰাণীটোৱে হ'ল এইটোৱে জিৰাফ। বিউটিফুল, মজা লাগিছে কিন্তু। আজিৰ কাৰণে তেনেহ'লে বন্ধুসকল ইমানেই। কেনেকুৱা লাগিল ভিডিঅ'টো জনাব। বহুত দেৰি খোজকাঢ়িলোঁ, কিয়নো আমি গাড়ী লোৱা নাছিলোঁ। খোজকাঢ়ি চোৱাৰ এটা হেঁপাহ আছিলে, চালোঁ, ভাল লাগিলে। আপোনালোক জনাব কেনেকৈ লাগিলে। ধন্যবাদ।